হাই গাইজ, কি খবৰ? নিশ্চয় ভালেই চাগে। মোৰো বৰ্তমান ভালেই। আপোনালোকে যদি মোৰ চেনেলটো চাই আছে তেতিয়াহ'লে ৱেলকাম টু মাই চেনেল। আজি মই যোনটো ভিডিঅ' কৰিম সেই ভিডিঅ'টো মই ইউটিউবতে দেখিছিলোঁ। মানুহে সদায় নিজৰ প্ৰতি অলপ টাইম উলিয়াব লাগে, নিজৰ যত্ন ল'ব লাগে। সেইবাবে মই আজি নিজৰ প্ৰতি টাইম উলিয়াই কি কৰিছোঁ চাই আহক। এয়া মই 1.5 চামুচমান বেচন লৈছোঁ আৰু এয়া 3-4 চামুচমান মই গাখীৰ লৈছোঁ। এয়া মই মচুৰ দালি মিক্সিত গুড়া কৰি লৈছোঁ আৰু এয়া গোলাপ জল লৈছোঁ আৰু গ্লিচাৰিন লৈছোঁ। এয়া মই কাজি নেমু লৈছোঁ এচিড আৰু এয়া মই ভিটামিন ই কেপচুল টেবলেট লৈছোঁ আৰু এয়া মই এল'ভেৰা ঘৰতে আছিলে তাৰে কাটি আনিছোঁ আৰু মই এটা বল লৈছোঁ। এইটো এটা ফেচ পেক হয় আৰু এই ফেচ পেকটো কৰাৰ আগতে মুখখন ভালদৰে ফেচ ৱাছ কৰি আহিব লাগিব। মই মুখখন ফেচ ৱাছ কৰি আহিছোঁ বাৰু, সেইটো আপোনালোকক দেখুৱাবলৈ নহ'লে। মই প্ৰথমতে এটা বল লৈছোঁ। ইয়াতে মই এতিয়া এল'ভেৰা 1 চামুচ দিম। এইটো মই এল'ভেৰা এনেকৈ লৈছোঁ। আপোনালোকে নিজৰ সুবিধা অনুযায়ী উলিয়াইও ল'ব পাৰে। এয়া মই এল'ভেৰা 1 চামুচ লৈছোঁ। এয়া এল'ভেৰা আৰু ইয়াতে মই 2-3 টোপালমান নেমুৰ ৰস চেপি দিম। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি প্ৰথমতে মুখখন ক্লিন কৰি ল'ম। এইখিনি মই প্ৰথমতে মুখখন ক্লিন কৰিবলৈ লগাই লৈছোঁ। আপোনালোকে নিজৰ সুবিধা অনুযায়ী যেনেকৈ লগায় তেনেদৰে লগাই ল'ব আৰু এইখিনি শুকাই যোৱালৈকে লগাই ৰাখিব, তেতিয়াহে ক্লিন হ'ব। এয়া চাওক, মোৰ মুখখন ভালদৰে শুকাই গৈছে। এতিয়া মই সেই একেটা বলতে মানে এখন টিচু পেপাৰে বলটো মোহাৰি লৈছোঁ। আৰু এই বলটোতে মই 1 চামুচ এল'ভেৰা এয়া 1 চামুচ এল'ভেৰা মই দি লৈছোঁ। তাতে মই আকৌ অকণমান নেমু ল'ম। নেমু আপোনালোকে 2-3 টোপালমান লৈ ল'ব। মোৰ নেমুটো ৰস ইমান নাই, আপোনালোকে ৰস থকা নেমুৱে লৈ ল'ব। আৰু ইয়াতে মই এতিয়া 1 চামুচ গাখীৰ দিম। এয়া গাখীৰ দিছোঁ আৰু আধা চামুচমান মই গ্লিচাৰিন দিম। এই আধা চামুচমান মই গ্লিচাৰিন দিছোঁ। আৰু ইয়াতে মই 1 চামুচমান যোনখিনি মচুৰ দালি গুড়ি কৰি থৈছিলোঁ সেই মচুৰ দালিখিনি দিম। আৰু এইখিনি এতিয়া ভালদৰে মিহলাই ল'ম। মিশ্ৰণখিনি প্ৰায় এনেকুৱা ধৰণৰ হ'ব লাগিব। এনেকুৱা হ'লে আপুনি গম পাই যাব এয়া হৈ গৈছে। তাৰপিছত এয়া আপুনি মুখত লগাব পাৰিব।
অলপ অলপকৈ সানিব। এনেদৰে গোটেই মুখখনতে আপুনি লগাই ল'ব। এনেদৰে আপোনালোকে ভালদৰে মাছাজ কৰিব। আপোনাৰ মুখত যিমানবোৰ লেতেৰা আছে সেই লেতেৰাবোৰ নোহোৱা হ'ব। আৰু এইখিনি শুকাই নোযোৱালৈকে আপোনালোকে মাছাজ কৰি থাকিব। এয়া মোৰ প্ৰায় শুকাই গৈছে। সেইবাবে মই এতিয়া এখন টিচু পেপাৰ লৈ এইটো মোহাৰিম। এতিয়া যে গোলাপ জলটো লৈছিলোঁ, এই গোলাপ জলটো মই লগাই লৈ মোহাৰিম। এনেকৈ আপোনালোকে ভালদৰে মুখখন ক্লিন কৰি ল'ব। টিচু পেপাৰে ক্লিন কৰিব। এনেদৰে মুখখন চাফা কৰি লোৱাৰ পাছত এতিয়া আপোনালোকে গৰম পানী সেক ল'ব। এয়া মই গৰম পানী সেক লৈ ল'লোঁ। এতিয়া আপোনালোকে যোনটো বল ব্যৱহাৰ কৰি আছিলে সেই বলটো ভালদৰে টিচু পেপাৰে মোহাৰি ল'ব। মই বাৰু টিচু পেপাৰে মোহাৰি ল'লোঁ। সেই একেটা বলতে আপোনালোকে আকৌ এচামুচ এল'ভেৰা জেল দিব। এচামুচ এল'ভেৰা জেল। ইয়াতে 1 চামুচ বেচন দিব। ইয়াতে মই 1 চামুচ বেচন দিছোঁ। আকৌ ইয়াতে 1 চামুচ গাখীৰ দিব। ইয়াতে 1 চামুচ গ্লিচাৰিন দিব। আৰু অলপমান নেমু চেপিব। আৰু ইয়াতে আপোনালোকে ভিটামিন ই কেপচুল টেবলেট এটা দিব। এই মিশ্ৰণটো এতিয়া ভালদৰে মিহলাই ল'ব। যাতে মিশ্ৰণখিনি প্ৰায় এনেকুৱা ধৰণৰ হয়। এনেকুৱা ধৰণৰ হোৱালৈকে আপোনালোকে মিহল কৰি ল'ব। আৰু এতিয়া এইখিনি মুখত 10 বা 15 মিনিটৰ কাৰণে লগাই ৰাখিব। এনেদৰে লগাই ৰাখিব। এনেদৰে আপোনালোকে লগাই লৈ 10 বা 15 মিনিটৰ পাছত আপোনালোকে ভালদৰে ফেচ ৱাছ কৰি ধুই ল'ব। এয়া 15 মিনিট হৈ গ'ল। এতিয়া মই মুখখন ভালদৰে ধুই দিম ফেচ ৱাছ কৰি। এয়া চাওক, মই মুখখন ধুই দিয়াৰ পাছত কিমান ক্লিন দেখা গৈছে। আপোনালোকে যদি এই ফেচ পেকটো ব্যৱহাৰ কৰিব খোজে তেতিয়াহ'লে ঘৰতে থকা সামগ্ৰীৰে আপোনালোকে এই ফেচ পেকটো কৰি ল'ব পাৰে। আৰু আপোনালোকে যোনে যোনে কৰে তেওঁলোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। মই ৰিপ্লাই দিম আপোনালোকৰ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ। বাই বাই।